Hi guys, welcome back to my YouTube channel. নমস্কাৰ আপোনাক সকলোকে আমাৰ YouTube চেনেলটো পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি হৈছে নগাঁও নেহেৰুবালি বাণিজ্য মেলা। বৰ্তমান আমি নেহেৰুবালি গেটৰ ফ্ৰণ্টত ৰখি আছোঁ আৰু টিকেট কাটি লৈ পেলাই আমি সোমাম আৰু ভিতৰত সোমাই ৰাখি আপুনি ইমান ধুনীয়া ধুনীয়া বস্তু দেখিব। আচলতে মেলা বুলি ক'লেতো মানে ধৰি লওক আপুনি দিনত চাই একো ভাল নালাগে, ৰাতি ধৰি লওক গোটেই লাইট চাইট জ্বলাই ফিটিং কৰি থৈ দিয়ে ন, তেতিয়া চাই খুব ভাল লাগে ন। চ' মেলা ফিলিংটো সদায় ৰাতি ল'ব লাগে মোৰ মতে। আপোনালোকৰ মতে কি কমেণ্ট ছেকশ্যনত জনাব। আৰু ভিডিঅ'টো চাই ভাল লাগিছে যদি লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ অন কৰি দিব। আৰু এইটো ধুনীয়াকৈ মেলা আৰু এইটো সৰু সৰু ল'ৰা ছোৱালীবিলাকে স্প্ৰিং কৰি আছে। আৰু ইয়াত এটা বস্তু আপোনালোকক দেখুৱাম যে এই বস্তুটো মানে যিটো চকৰিটো দেখিলে বহুত ভয় লাগে মানে। আপোনালোকৰ চকৰি এটা দেখুৱাম মানে ডাঙৰ চকৰিটো যিটো সেইটো দেখিলে ভয় লাগে মানে। ইমান ওপৰৰ পৰা এনেকৈ ঘূৰাই লৈ গৈ থাকে ন, গোটেইটোকে এবাৰ মোৰ চিঞৰি অৱস্থা নাইকিয়া হৈ যায়। মই উঠিছিলোঁ মানে মাজতে, উঠি পেলাই একদম এনেকুৱা অৱস্থা বেয়া হৈ গৈছিল, চিঞৰি কৰি অৱস্থা নাই। তাৰপিছত আৰু উঠিব মন সাহস নাই, মোৰ এনেকুৱা অৱস্থা হৈ গৈছে মানে। আৰু এইফালে সোমাইকিয়ে ভোগালী মেগা ফেষ্টিভেলৰ এইখন বনাই থৈছে। এইফালে খোৱা বস্তু আছে, এইফালে বহুত বস্তু। সেইফালে নগ'লোঁ আৰু সেইফালে এতিয়া মেইন জেগাফালে সোমাইছোঁ মানে ভোগালী মেগা ফেষ্টিভেল 2022। এইফালে সোমাইকিয়ে আপোনাৰ বস্তুখিনি দেখি পাব। এইফালে বস্তু প্ৰাইচবিলাক একদম ফিক্সকৈ লিখা হৈ আছে আৰু এইফালে এনেকৈ বস্তুবিলাক ভৰি আছে আৰু। চ' এতিয়া সোমাম মেলাৰ মেইন ইণ্টাৰেষ্টিং জেগা, ট্ৰেডিশ্যনেল ফুড আইটেমৰ। য'ত আপোনালোকে পাব গাহৰি পোৰা, তাৰপিছত আপোনালোকৰ মিছা মাছ, এনেকুৱা বিভিন্ন ধৰণৰ বস্তু, পোৰা বস্তুবিলাক যিটো ট্ৰেডিশ্যনেল হয় সেইটো বস্তু আপোনালোকে ইয়াত দেখিবলৈ পাব। আৰু বহুতে লগতে ইয়াত আপোং বোলা বস্তু এটা পাই দিয়ে, আপোংটো খাই সেইবিলাক বস্তুৱে ভৰি আছে আপোং। এতিয়া মেলা চাই ঘৰ যাওঁ ন, নে কি কয়? তাকে